আজি সানডে স্পেচিয়েলত মই বনাইছোঁ পোলাও বনাবলৈ ভেজিটেবলখিনি কাটি লৈছোঁ। এইটো কেপচিকাম, গাজৰ, পিঁয়াজ, এলমণ্ডছ আৰু কিচমিচ, আৰু এইটো হৈছে ইলাইচি। এতিয়া এইখিনি ভাজি লওঁ অকণ গোটেইখিনি। মই ইয়াত দিছোঁ অকণমান ঘিউ, এইখিনি ঘিউ। আৰু ফাৰ্ষ্টতে মই ভাজি ল'ম গাজৰ। কোমল হোৱালৈকে ভাজি ল'ব, বেছি ভাজি নল'ব। একেলগে ভাজি আৰু এতিয়া ভাজিম কেপচিকাম দি দিম। চবে বেলেগ বেলেগ ধৰণে বনাই পোলাও, মই বনাওঁ আৰু এতিয়া দি দিছোঁ পিঁয়াজ। বাদাম আৰু কিচমিচো দি দিছোঁ ইয়াতে, ফ্ৰাই কৰি লওঁ। গোটেইখিনি একেলগে ফ্ৰাই কৰিছোঁ মই। এক্সট্ৰাকচাৰটো কৰি ল'ব পাৰে, কিন্তু মই সোনকালে হ'ব। খন্তেক ভাজি লওঁ আৰু মই এতিয়া এইখিনি উলিয়াই লওঁ। ইয়াত প্লেট এখনত উলিয়াই লৈছোঁ। পোলাও কুকাৰত বনাম। কুকাৰ তুলি দিছোঁ। চাউল 1.5 কাপ 150 ml অকণমান দি দিছোঁ। কাপত উলিয়াই লৈছিলোঁ দেই এক্সট্ৰাকৈ ঘিউখিনি। গৰম হৈ গৈছে আৰু চাউলখিনি দি দিছোঁ। ল' ফ্লেমত হ'ব দেই, গেছ ল' ফ্লেমত। লৰাই লওঁ ভালকৈ। আৰু মই এতিয়া দিম 1 টিস্পুন চেনি দিছোঁ। আৰু নিমখটো সোৱাদ অনুসৰি দিব লাগে, মই অকণমান দিছোঁ নিমখ, আধা চামুচ। আৰু ভালকৈ লৰাই লওঁ। আৰু ইলাইচিখিনি দি দিছোঁ ইয়াত। আৰু খন্তেক ঢাকনি আনি ওপৰৰ পৰা খন্তেক টাইমৰ কাৰণে থৈ দিব। এতিয়া এইখিনি দি দিছোঁ ভেজিটেবলখিনি। এতিয়া এইখিনি দি ভাজি ল'ব অকণমান। মিক্স কৰি ল'ব। ঘণ্টেক ঢাকি দিব।
মই দিছোঁ কুহুমীয়া গৰম পানী দিব দেই দুই সিটি মাৰিব সিটি সবে পোলাওটো বনাব জানে আৰু মই বনাও এনেকৈ পোলাও বহুত বহুত ধৰণে বনায় আৰু ভেজিটেবল আপুনি যিমান ভাল পায় সিমানখিনি দিব পাৰে মই দিছোঁ অকল দুটা কেপচিকাম আৰু দিছিলোঁ গাজৰ মই বনাইছোঁ পোলাও লগত খাবলৈ হোৱাইট পনীৰ আৰু মছলা পনীৰ আমি এতিয়া খাই লওঁ হোৱাইট পনীৰৰ যদি আপোনালোকক ৰেচিপি লাগে কমেণ্টত ক'ব মই হোৱাইট পনীৰৰ ৰেচিপি লৈ আহিম मसला वाले पनीर और ये तो व्हाइट पनीर আৰু এয়া হৈছে আম চাটনি আমৰ আচাৰ মই নিজে বনাইছিলোঁ দেই अल्टीमेट होता है बहुत जबरदस्त सलाद इसे पुलाव के साथ पनीर का जो भी आइटम रहता है उस सही में मज़ा आता है When I'm up through the night, I can't turn down the noise. ওকে বাই বাই যদি ভাল লাগিলে লাইক কমেন্ট শেয়ার সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব আজিলৈ আৰু মই নেক্সট ভিডিঅ' লৈ আকৌ আহি আছোঁ আজিলৈ বাই বাই লাভ ইউ অল